হেল্ল' এভৰিৱান, আজি বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। কিমান দিন যে হ'ল কোনো ধৰণৰ ভিডিঅ' আপলোড কৰা হোৱাই নাই, সেইবাবে ভাবিলোঁ আজি এটা ভিডিঅ' আপলোড কৰি আপোনালোকক মোলৈ অলপ মনত পেলাই দিওঁ। আৰু এয়া কলেজ আহি প্ৰথমেই এটেণ্ডেঞ্চ দি লৈছোঁ। এটেণ্ডেঞ্চটোতো লাগিবই। আৰু তাৰপাছত আমি আটাইবোৰ যাব ওলাইছোঁ আজি আছাম ষ্টেট মিউজিয়ামলৈ বুলি। প্ৰেক্টিকাল মেটাৰ কামত কিছু ডাটা কালেক্ট কৰিব লগা আছে, সেইবাবে তালৈ যাব ওলাইছোঁ। আৰু এয়া আমাক নিবৰ বাবে বাছ আহি পালেহি, গতিকে আটাইবোৰ ধুনীয়াকৈ বাছত উঠি লৈছোঁ। কলেজৰ কামতে হওক বা আন কিবা কাৰণতে হওক, এনেকৈ লগৰবোৰৰ লগত ক'ৰবাত ওলাই যাব পালে যে মনটো বহুত বেছি ভাল লাগি থাকে। আৰু এয়া এতিয়া আমি আটাইবোৰ আহি পালোহি আছাম ষ্টেট মিউজিয়ামলৈ আহি পাই প্ৰথমে আটাইবোৰে এখন গ্ৰুপ ফটো উঠি লৈছোঁ। গ্ৰুপ ফটো মেইন, কলেজৰ কামত আহিলে গ্ৰুপ ফটোটোতো লাগিবই। সেইবাবে এতিয়া ফটো মাৰি মেলি আমি আহিলোঁ মিউজিয়ামৰ ভিতৰত। ইয়াত আহিয়ে আমি আমাৰ চাবলগীয়া বস্তুবোৰ ভালদৰে চাই ডাটা কালেক্ট কৰি এতিয়া আকৌ কলেজলৈ বুলি উভতিব লৈছোঁ। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। কেনেকুৱা পালে জনাব কিন্তু। বাই বাই।